নৱেম্বৰৰ পৰা অসমৰ সকলো শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দিঙত বাইক দুৰ্ঘটনা। ডিফুৰ ধৰমনালত পোনপ্ৰথমবাৰৰ বাবে 3 দিনীয়া অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী আয়োজন কৰে। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা আৰু মই অম্ফুবেপী। ডিফুৰ ধৰমনালা শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি সংঘই আয়োজন কৰা 31 অক্টোবৰৰ পৰা 30 নৱেম্বৰলৈ 4 দিনীয়া কাৰ্যসূচীৰ অখণ্ড ভাগৱত পাঠৰ আজি তৃতীয় দিন। কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া 2 বজাত অবিৰাম ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হ'ব। যোৱা 31 তাৰিখে হৈ যোৱা কাৰ্যসূচী এনেধৰণৰ: প্ৰাত প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, প্ৰমত্ত কেশৰী সিংহ উন্মোচন আৰু শেষত পুৱা 9 বজাত বন্তি প্ৰজ্বলন, বৈকুণ্ঠ পদ উন্মোচন, ভাগৱত প্ৰতিষ্ঠাও নাম প্ৰসংগেৰে সামৰণি কৰে। আৰু দ্বিতীয় দিন অৰ্থাৎ 1 তাৰিখ সোমবাৰে আৰম্ভ কৰে অবিৰাম ভাগৱত পাঠেৰে। আৰু আজি 2 তাৰিখ অৰ্থাৎ সোমবাৰ অবিৰাম ভাগৱত পাঠেৰে আৰম্ভণি কৰিব ধৰমনলা শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি সংঘ নামঘৰত। আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, কিন্তু এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই মানি চলিব লাগিব কিছুমান নিৰ্দেশনা। ইতিমধ্যে 15 পৃষ্ঠাজোৰা এক নিৰ্দেশনা পত্ৰ জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। কি আছে এই নিৰ্দেশনা পত্ৰত চাওঁ আহক। মহামাৰী কৰোনা ভাইৰাছে যেন দেশৰ শিক্ষা ব্যৱস্থাৰ গতিপথ সলনি কৰি পেলাইছে। শিক্ষা গ্ৰহণৰ অন্যতম দিশ যেন হৈ পৰিছে মোবাইল, অৰ্থাৎ অনলাইন ক্লাছ। কিন্তু এই অনলাইন ক্লাছে শিক্ষাৰ্থীসকলক উপকৃত কৰিব পৰা নাই, যাৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে বহুতো সমস্যাৰ। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘদিনৰ বিৰতিৰ মূৰত 2 নৱেম্বৰৰ পৰা অৰ্থাৎ আজিৰে পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই সময়ত মানিবলগীয়া নীতি নিয়ম সম্বলিত এক নিৰ্দেশ জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনা ৰাজ্যৰ বেচৰকাৰী আৰু কোচিং চেণ্টাৰসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। নিৰ্দেশনা অনুসৰি 6ষ্ঠ শ্ৰেণী, 7ম শ্ৰেণী, 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত 3 দিন হ'ব। এই 3 দিন হৈছে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ। অৱশ্যে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈ পাঠদান কাৰ্যসূচী বন্ধ থাকিব। মন কৰিবলগীয়া যে মৰ্ণিং শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট এই দুটা শ্বিফ্টত বিদ্যালয় কৰ্তৃপক্ষই পাঠদান কৰাৰ ব্যৱস্থা কৰিব লাগিব। নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ উপৰিও পৰিচালনা কমিটিৰ সকলো সদস্য আৰু ভোজনালয়ত থকা ৰান্ধনীসকলেও স্বাব টেষ্ট কৰাটো বাধ্যতামূলক। ইয়াৰোপৰি প্ৰতিখন শিক্ষানুষ্ঠানে সপ্তাহৰ প্ৰতিটো দেওবাৰে চেনিটাইজেশ্যন কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকেন্দিঙত 31 অক্টোবৰ শনিবাৰে নিশা বাইক দুৰ্ঘটনাত 2জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত সংঘটিত হয় জিৰিকেন্দিং অঞ্চলৰ টাছেং গাঁৱত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত টাছেং গাঁৱত শনিবাৰে বাইক দুৰ্ঘটনাত 2জন লোকৰ মৃত্যু হয়। AS09E0932 নম্বৰৰ ডিস্কভাৰ বাইকত অহা 2 আৰোহীয়ে এডাল গছত খুন্দা মৰাৰ ফলত 2জনৰে থিতাতে মৃত্যু হয়। নিহত বাইক আৰোহী 2জন হ'ল চেং টিছ আৰু বিদ্যা সিং টিমুং। আজিৰ পুৱাৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই গংগুত্ৰী বৰাই আৰু মই অম্ফুবেপীয়ে বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।